পুৰা চাফা সদায়নো কিমান ঘৰখন সেইকাৰণে ভাবিছোঁ আজি আপোনালোকক এটা ভাল ৰেষ্টুৰেণ্ট এখনতে লৈ যাওঁ ময়ো খাওঁ কেনেকুৱা তাৰ গুৱাহাটীত আৰু তেনেকৈ গুৱাহাটীত ভাল ৰেষ্টুৰেণ্ট যাই পোৱা নাই আজি ফাৰ্ষ্ট আহিছোঁ খৰিকা ৰেষ্টুৰেণ্টত আৰু তাত যাওঁ হয় আপোনালোকে ঠিকেই ভাবিছে নিউজত যে দেখিছিলে পঁইতাচোৰা সেইখনেই হয় এইখন ৰেষ্টুৰেণ্ট ময়ো এবাৰ ট্ৰাই কৰিছিলোঁ কিন্তু মইচোন পঁইতাচোৰাই নাপালোঁ মানে যা হওক মানুহৰ এবাৰটো ভুল হয় ন সেইটো কাৰণে তেওঁলোকৰ এদিন কিবা কাৰণে ভুল এটা হৈ গ'ল কিন্তু তেওঁলোকৰ একো ভুল নাছিলে মানে অজানিতে হোৱা ভুল মানুহক ক্ষমাৰ যোগ্য বুলি ক'ব লাগিব সেইকাৰণে ময়ো এবাৰ যাই চালোঁ কেনেকুৱানো কি এয়া আমি দুয়ো সোমাইছোঁ আৰু এয়া খানা অৰ্ডাৰ দি পূৰা বহি আছোঁ অপেক্ষা কৰি আছোঁ মানে আমি কি দিব আপোনালোকক দেখাই আছোঁ সেয়াই দুইজনে বহি আছোঁ আৰু কিনো কৰিম কথাকে পাতি আছোঁ এনেতো তেনেকৈ লগত কথা পাতি থকা নহয় এয়া আমাৰ খানা আহি গ'ল আমি ভেজ থালি লৈছোঁ আৰু পনীৰ লৈছোঁ মানে মইতো মাছ মাংস নাখাওঁ বনাই থাকোঁ ভাল পাওঁ সেইটো কাৰণে এয়া আমাৰ খানাৰ আজি সাজ ফটো মাৰি দেখাইছোঁ আপোনালোকক কেনে পালে কমেণ্ট কৰি জনাব এতিয়া আমি খোৱাদৰ জুতি লওঁ এয়া আমি খাবলৈ আৰম্ভ কৰিছোঁ আমি খাওঁ আপোনালোকে চাব আৰু মানে খৰিকাত যাই খাই এসাঁজ মন খুলি খাইছোঁ বুলি ক'ব লাগিব মোৰ ইমানেই ভাল লাগিলে খাই কি ক'ম আৰু ভাষা নাই তেওঁলোকক অশেষ অশেষ ধন্যবাদ আমাক ইমান ধুনীয়াকৈ যোগান ধৰাৰ বাবে সেইটো কাৰণে মানে খানা বহুত ধুনীয়া হৈছে খানাক লৈ কোনো অভিযোগ নাই আমাৰ আৰু খৰিকাত আপোনালোকেও আহিব কক্ৰোচ লৈ মানে ভয় কৰিব নালাগে কক্ৰোচ এবাৰ কাৰোবাৰ ভাগ্যত কিবা কাৰণে ওলালে এতিয়া কিন্তু সেইবিলাক ভয় নাই তেওঁলোকে ইমানেই ধুনীয়াকৈ ক্লিয়াৰলি চাফা কৰে আমি এতিয়া খাই গৈ গুচি অহাৰ পিছত মই দেখাখিনি কৈছোঁ দেই খোৱাৰ পিছত তেওঁলোকে আকৌ তাতে কি ধুনীয়াকৈ চাফা কৰে মানে মেডিচিন চেডিচিন ইউজ কৰি ধুনীয়াকৈ চাফ চিকুণতা কৰিহে মানুহক আকৌ বহিব দিয়ে ডাইনিংখনত মোৰ ভাল লাগিলে আপোনালোকে আহিব তালৈ আহি তাত এসাঁজ জুতি ল'ব আৰু জুতি লৈ আপোনালোকে মোৰ ভিডিঅ'টোত কমেণ্ট কৰি জনাব একচুৱেলি মই খাইছোঁ যে মই সেইখিনিহত কথা কৈছোঁ হয়তো আপোনালোকে নাহিবও পাৰে মই আপোনালোকক জোৰ কৰিব নোৱাৰোঁ কিন্তু খাবলৈ ইমানেই টেষ্টি আপোনালোকে যদি ভাল খানা খাব বিচাৰে খৰিকাত আহিব পাৰে আৰু খৰিকাৰ পৰাও যদি মোৰ ভিডিঅ'টো কোনোবা চাই আছে আপোনালোকক বহুত বহুত ধন্যবাদ আমাক ইমান ধুনীয়াকৈ খানাটো দিয়াৰ বাবে এয়া খাই তেওঁ কি ক'ম আৰু মোবাইলটোত মানে তেতিয়াহে মনত পৰে কোনোবাই যে ফোন কৰিছিলে কোনোবাই যে কিবা কৰিছিলে এয়া মাটিৰ দালি খাইছিলোঁ মোক ভুলতে বেলেগহে ওলাই গৈছিলে মুখেদি সেইকাৰণে আকৌ ভিডিঅ'টোতে কৈ দিছোঁ আপোনালোকক ইয়াতে কেনেকুৱা লাগিছে খাই খাব কেনেকুৱা টেষ্টি আলু ভাজি খাই গ'লোঁ সেই কৈছোঁ পনীৰ এনেকৈ আৰু একদম ঘৰুৱা খানা মজা টেষ্টি ঘৰত যেনেকুৱা লাগে তেনেকুৱা নিচিনা নাই এইফালে ভিডিঅ' কৰি আছোঁ দে ময়ো যাম দে তহঁতে ওলাই আহিবি টেঙা পাপন যাম এয়া খাই আমি আধা আধি খতম কৰিলোৱেই ভাবিছোঁ খাই হোৱা খতম কৰাও অলপ আপোনালোকক দেখাওঁ পুৰা আদায় কৰি মানে ভাত আকৌ লৈছিলোঁ দেই ভাত নোলোৱা নহয় ইমান টেষ্টি পাইছোঁ যেতিয়া ল'বতো লাগিবই নিশ্চয় চাফা এয়া আমাৰ খাই বৈ পূৰা আজৰি আমি মিঠাই খাই আছিলোঁ মানে পায়স হয় মিঠাই ক'ব লাগিব খাটি অসমীয়াত এইটো পায়স এইটো মই নাজানো খাই পেলাই পূৰা আজৰি
পৰা ভিউটো দেখাই দিওঁ। তেওঁলোকৰ অলপ হোটেলখনো দেখাই দিছোঁ কেনেকুৱা কি, ইমানেই ধুনীয়া ফেচিলিটি। অ' মাই গড, বোলে মই আহি গ'লোঁ বেচিঙত, আৰু আপোনালোকক খাখা অলপ বেছি তেওঁলোকক দেখিছোঁ দিয়কচোন। খাবতো বিচাৰে ন, হোটেলখনো কেনেকুৱা, খোৱা বোৱাখিনিতো মেইন নহয়। হোটেলখনৰ পৰিৱেশটো বহুতেই ধুনীয়া, মোৰ যাই বহুতেই ভাল লাগিছে। আৰু তেওঁলোকৰ মানে কি ক'ম আৰু, আচাৰ ব্যৱহাৰ সকলোবোৰ ধুনীয়া। আৰু এবাৰ নিজকে দেখালোঁ, আৰু এইবোৰ তেওঁলোকৰ লেট্ৰিন বাথৰুম সকলোবোৰ তাতে আছে। বহুত পৰিপাটি, বহুত চাফাকৈ থাকে। নিজে এবাৰ দেখাওঁ বুলি ভাবিলোঁ ভিডিঅ' গ্লাছত দেখাইছোঁ। এয়া আমি বিল পে'মেণ্ট কৰি আছোঁ মানুহজনে। লগতে মই অলপ গুড়ামুড়িও খাই দিওঁ দিয়কচোন। গুড়ামুড়ি অলপ খাই দিছোঁ, মুখখন কিবা কিবি লাগি থাকে ন ভাত চাত খোৱাৰ পিছত। তেনেকৈ তামোল বৰ বিশেষ নাখাওঁ, খাবলৈ ইমান ভাল নাপাওঁ, সেইটো কাৰণে গুড়ামুড়িকে খাওঁ আৰু। অলপ নিজেই ওলালোঁ ভিডিঅ'ত, কেতিয়াবাতো ওলোৱা নাছিলোঁ ভালকৈ, সেইটো কাৰণে এবাৰ আহি কৰি দেখাইছোঁ। আকৌ বা লৈ খাইছোঁ, মানে ভাল লাগিলে মুখত কিবা এটা, সেইটো কাৰণে। তেনেহ'লে আজি গৈ থাকোঁ আৰু ৰেষ্টুৰেণ্টখনৰ পৰা। ৰেষ্টুৰেণ্টখনকো বিদায় দিছোঁ, আৰু লগতে আপোনালোককো ভিডিঅ'টো এইখিনিৰ পৰাই বিদায় লৈছোঁ। তেনেহ'লে আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ গাইজ। মোৰ ভিডিঅ'টো যদি আপোনালোকৰ সকলোৱে ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আজি নহ'লে বাই বাই, এইখিনিতে মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ।